হেল্ল' এভৰিৱান, এইফালে ওলাইছোঁ বৰ নামঘৰলৈ বুলি মাহ ঘৰত আহিছোঁ। ইয়াত আজি বৰ্ষবাৰ ভাওনা পাতিব, গতিকে তালৈ বুলি গ'লোঁ। এয়া মানুহজনে চাকি জ্বলাই আছিলে, চাকি জ্বলাই ধূপ জ্বলাইছিলে। মা, ভণ্টি, তাৰপিছতে বৰমা সকলোৱে জ্বলাইছিলে। তাৰপিছত ময়ো লাহেকৈ জ্বলাই ল'লোঁ। আইতাও আহিছিলে পিছতে, এই বেটী মানুহ এওঁ লৈ আছিলে। তাৰপিছতে চাকি জ্বলাই সকলো ভকত মানে গাঁৱৰ ভকত আৰু আলহী ভকত সকলোৱে এনেকৈ বহি আছিলে। যিহেতু পানী তুলিবলৈ যোৱা হ'ব, তেনেকুৱাক ভৰি দিয়া হ'ব সেই পানীৰে। আমিও তাৰ কাৰণে ৰখি আছোঁ অলপ চাম বুলিকে। বেটী মানুহে আলহী অতিথি যোৱাৰ পিছতে তেওঁলোকে পানী তুলিবলৈ গৈছে। আমিও লাহেকৈ গুচি আহিলোঁ, কাৰণ বেটী মানুহ লৈ বহুত দিগদাৰ হ'ব। আছিলে তেতিয়াহ'লে দিয়ক।